নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণে লৈ আহিছোঁ গণিতৰ 100% কমন কুৱেশ্যন। দুটা চলকত ৰৈখিক সমীকৰণ জৰ ইয়াৰ পৰা এটা 4 মাৰ্কত দিয়া হয়, এটা 3 মাৰ্কত দিয়া হয়। 65 পেজত যাই কি কমন কুৱেশ্যন সেইবিলাক চাই লোৱা। মেট্ৰিক পৰীক্ষাত আহিব, 100% গেৰাণ্টি হয়। এই অনুশীলনী 3.6ত দিয়া আছে 2 নম্বৰ কুৱেশ্যনটো। এইটো 100% 2022 চনত ইয়াৰ পৰা আহিব 2 নম্বৰ, 4 নম্বৰ, 5 নম্বৰ দিয়া আছে। মাত্ৰ এটা দুটা 6 নম্বৰটো চাবা, এটা দিয়া আছে। ইয়াৰ পৰা মাত্ৰ 10টাৰ ভিতৰত 4টা দিছোঁ। প্ৰত্যেক বছৰে ইয়াৰ পৰা এটা হ'লেও কুৱেশ্যন আহিব, কাটিব ইয়াৰ পৰা। মই দিছোঁ তোমাক 2 নম্বৰ, 4, 5, 6 ইয়াৰ পৰা আহিব 100% গেৰাণ্টি, বাজি ধৰিব পাৰা। আৰু ইয়াৰ পৰা চোৱা 93 পেজত ইয়াৰ পৰা দিয়া আছে এটা ভগ্নাংশৰ লগৰ পৰা 1 বিয়োগ কৰিলে ই হৈ গৈ 1/3 আৰু ইয়াৰ হৰৰ লগৰ 8 যোগ কৰিলে হৈ গৈ 1/4। ভগ্নাংশটো নিৰ্ণয় কৰা। এইটো 100% কমন, এইটো ইয়াৰ পৰা আহিব। আৰু 92 পেজত চাবা, অনুশীলনী 3.5 চোৱা 2 নম্বৰটো, 3 নম্বৰটো, 4, 5 এইকেইটা চাবা। এইকেইটা 3 মাৰ্কৰ হয়। আৰু বাকী ইয়াৰ পৰা যে দিলোঁ এইকেইটা ইয়াৰ পৰা 4 মাৰ্কৰ দিয়ে, ইয়াৰ পৰা এটা আহিব গেৰাণ্টি। আৰু এইফালে যাওঁ, এইফালে 86 পেজত দিয়া আছে যদি আমি লবত 1 যোগ কৰোঁ আৰু হৰৰ পৰা 1 বিয়োগ কৰোঁ, এই ভগ্নাংশটো হৈ গৈ 1। আমি যদি অকল হৰটোহে 1 যোগ কৰোঁ তেন্তে ই হৈ গৈ 1/2। ভগ্নাংশটো কি? এইটো 100% কমন হয়। আৰু ইয়াত 4 নম্বৰত দিয়া আছে মিনাই 2000 টকা উলিয়াবলৈ এটা বেংকলৈ গ'ল। তাৰ ধন ভৰালীক মাত্ৰ 50 টকীয়া আৰু 100 টকীয়া নোটহে দিবলৈ ক'লে। মিনাই মুঠতে 25খন নোট পালে। তাই 50 টকীয়া আৰু 100 টকীয়া নোট কেইখনলৈ পালে? এইটো 100% কমন হয়। আৰু এইফালে আছে চোৱা তোমালোকে 100% কমন দিয়া আছে 82 পেজত চোৱা। এটা ভগ্নাংশত যদি লব আৰু হৰ উভয়তে 2 যোগ কৰা হয় তেন্তে ভগ্নাংশটো হয় 9/11। যদি লব আৰু হৰ উভয়তে 3 যোগ কৰা হয় তেন্তে ভগ্নাংশটো হয় 5/6। ভগ্নাংশটো উলিয়াবা। আৰু 5 নম্বৰত দিয়া আছে আজিৰ পৰা 5 বছৰ পিছত জেকবৰৰ বয়স তেওঁৰ পুত্ৰতকৈ 3 গুণ হ'ব। 5 বছৰ আগতে জেকবৰৰ বয়স তেওঁৰ পুত্ৰতকৈ 7 গুণ আছিল। তেওঁলোকৰ বৰ্তমান বয়স কিমান? এইটো 100% কমন হয়। আৰু এইবিলাক 3 মাৰ্কৰ আৰু 4 মাৰ্কৰ যিখিনি দিছোঁ সেইবিলাকতো দিছোঁ। আৰু 78 পেজত চোৱা, এখন আয়তাকাৰ বাগিচাৰ প্ৰস্তুতকৈ দিক 4 মিটাৰ বেছি, ইয়াৰ পৰিসীমাৰ আধা 63 মিটাৰ। বাগিচাখনৰ দিক প্ৰস্তুত নিৰ্ণয় কৰা। এইটো 100% কমন হয়। আৰু এইফালে চোৱা, এইফালে নাই। এইকেইটাহে আজি কমন আছিল। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিয়া আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা। আৰু যদি ভুল হয় কিছু মনত নকৰিবা। গুড বাই।